Hello everyone, welcome back to my channel. আশা কৰো আপোনালোকৰ সকলোৰে ভালে আৰু ময়ো ভালে আছো। আজি মই এটা মোৰ খুবেই প্ৰিয় ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো। হেতু হৈছে ঢেকিয়া শাক দি মাছৰ আঞ্জা। মই ঢেকিয়া শাক খাই খুবেই ভাল পাওঁ। আপোনালোকেও ভাল পায় নে পায় মোক জনাবচোন কমেন্টত। মই বিৰাতে ভাল পাওঁ ঢেকিয়া শাক দি যি নবৰক লাগিলে। মই সব খাই ভাল পাওঁ। তেনেহলে বলক বেছি দেৰি নকৰো আৰু ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। কেৰাহীখন গৰম কৰি অলপমান তেল দিব মিঠাতেল মাছখিনি নিমখ হালধি খানি ফ্ৰাই কৰি লব মাছখিনি ফ্ৰাই কৰা হলে নমাই থব আৰু হেখিনি তেলতে পিয়াজখিনি ফ্ৰাই কৰি লব মই এটা পিয়াজ দিছো মিডিয়াম সাইজৰ হে পিয়াজটো অলপমান ৰঙচুৱা হ'ব লাগিব তেতিয়ালৈকে ফ্ৰাই কৰি থাকিব নহৰু দিছো দুফুটামান আৰু এটা জলকীয়া দিছো হেখিনি ভালদৰে ফ্ৰাই কৰি লব ইয়াসক পিয়াজখিনি আৰু নহৰু এখিনি গুটেইখিনি ভালদৰে ৰঙচুৱা হৈ গৈছে আৰু এতিয়া মই ঢেকিয়া শাকখিনি ভালদৰে সৰুকৈ কাটি লৈছো আৰু এখিনি দি পেলাই ভালদৰে লৰাই দিম অলপ দেৰি লৰাই থাকিম তাতে নিমখ আৰু হালধি দি ভালদৰে লৰাই দিম আকৌ এতিয়া এখিনি অলপ দেৰি কাৰণে লো ফ্লেমত ঢাকি থৈ দিম আৰু অলপ দেৰি সিজিবলৈ দিম ইয়াসক সিজিছে অলপমান লৰাই আকৌ ঢাকি থৈ দিম 5 মিনিট মানৰ কাৰণে লো ফ্লেমত সাগিয়া ভালদৰে সিজি গল আৰু মই এতিয়া ইয়াত পানী দি দিম মই 1.5 গ্লাস পানী দিছো কাৰণ মই দুজনৰ বাবে বনাইছো আপোনালোকে যিমান মানে প্ৰয়োজন অনুযায়ী পানী দিব এটা এখিনি ভালদৰে লৰাই অলপমান ঢাকি দিম মই এতিয়া মানে 5 মিনিটৰ কাৰণে লো ফ্লেমত ঢাকি দিম অলপমান সিজিবলৈ দিম সো এখিনি সিজি গল আৰু ভালকে উতলো আহিলে এতিয়া মই ইয়াত মাছ দি দিম এতিয়া ভালদৰে এনেকৈ লৰাই পেলাই আকৌ অলপ দেৰি কাৰণে আৰু 5 মিনিটৰ কাৰণে লো ফ্লেমত ঢাকি থৈ দিম তেতিয়া মানে গুটে আঞ্জাখন মানে তাৰ যেটো মানে সোৱাদ মানে হেতু বহুত ধুনিয়াকে আহিব সাক এয়া কেনেকুৱা হৈছে কালাৰটো ইমান ধুনিয়া হৈছে আৰু এয়া ৰেডি হৈ গল খাবৰ কাৰণে আপোনালোকও বনাই চাবচোন আৰু যদি বনাই আৰু খাবলৈ কেনেকুৱা হল মোক কমেন্ট কৰি জনাব যদি আজি এই ভিডিওটো চাই আপোনালোকক ভাল লাগিলে তেনেহলে মোক লাইক কৰিব শেয়াৰ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই